এয়া দেখিছে ভৰ দুপৰীয়া ভৰ গৰমত আমি এয়া দ্বীপৰ বিলত পিকনিক খাব আহিছোঁ। নিমখ তেল ভাত অবতৰীয়া পিকনিক আলু পিটিকা হতে এয়া আৰম্ভণি কৰি থৈ গ'লোঁ, ফিটা কাটি থৈ গ'লোঁ। এই আপোনালোকে আৰু এনেকৈ ঠাণ্ডা দিন আহিব আৰু লাহে লাহে, তাৰপিছত আপোনালোকে যাত্ৰা কৰি দিব আৰু পিছত। আমি ফিটা কাটি থৈ গ'লোঁ আজি। দ্বীপৰ বিলখন বৰ উল্টাকৈ দেখাই দিছোঁ, এইয়া দ্বীপৰ বিল। বাছ বেলেগ একো নাই, এনেকৈ টিফিনত বনাই আনিলেই হ'ল। টিফিনত বনাই আনিব আৰু এতিয়া টিফিনত বনাই আনি এই অবতৰীয়া পিকনিক এই গৰমত, আজি গৰমটো নাই, এই সূৰ্য দেৱতা এই মেঘৰ কাৰণে লুকাই আছে। এইয়া দেখিছেনে লুকাইছে। আমিও গছৰ ছাট লুকাই লুকাই এনেকৈ খাই আছোঁ। এয়া দেখিছে পিছফালে প্ৰকাণ্ড হেৰি এখন নাও এখন, পিছপিনে নাও এখন আছে, দেখাইছোঁ ৰ'ব। এইয়া ইয়াতে মাছ ধৰিছে। আমাৰ পিছফালে প্ৰকাণ্ড নাওখন। আমাৰ পিছপিনে এখন নাও আছে, এইখন ডাইনিং টেবুল কৰিম বুলি ভাবিছিলোঁ, কিন্তু ৰং এই লগাৰ ভয়তে নকৰিলোঁ আৰু। ৰং আছে, শুকোৱা নাই, প্ৰাঞ্চুৰ লাগিলে। বাকী ভালেই লাগিছে ছামাৰ পিকনিক। আমি ভাবিছিলোঁ আমিয়ে ফকতীয়া নেকি, নহয়, আমাৰ নিচিনা ফকতীয়া বহুত আছে, ধেৰ মানুহে খাই আছে, ৰাস্তাতে খাই আছে। আমি অকণমান পাৰলৈকে আহিছোঁ, বেয়া দেখি আৰু। ঠিক আছে, আহিব, আমি ফিটা কাটি দিলোঁ আৰু দ্বীপৰ বিলত। ঠাণ্ডাৰ দিন পৰাৰ আগে আগে আহিব, আপুনিয়ে প্ৰথম হ'ব লাগিব।